দক্ষিণ পাত্ৰ সত্ৰলৈ আমি গৈ আছোঁ। এতিয়া আমি গাড়ী পাৰ্কিং কৰি পিনে তাৰপিছত মানুহ যথেষ্ট হৈছে। মই দেখাই আছোঁ আপোনালোকক ভালকৈ, তো চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ। আৰু চাইডে চাইডে বহুত মেলা হৈছে, বৰ ধুনীয়া মেলা। এয়া ভগৱানৰ ফটো, ফুল, এয়া দক্ষিণ পাত্ৰ সত্ৰখনৰ গেট। এয়া আমি আহি আছোঁ লগত, এয়া ভাইটি বন্ধু চবেই একেলগে গৈ আছোঁ। মানুহ যথেষ্ট ভিৰ আছে দেই দক্ষিণ পাত্ৰ সত্ৰ। দক্ষিণ পাত্ৰ মানে ছেকেণ্ড গেট, ভিতৰৰ গেট। এয়া হ'ল দক্ষিণ পাত্ৰ সত্ৰ মানে কি ভিতৰৰ গেটখন, মেইন গেটখন দেখিলে সত্ৰৰ কিছুমান আলোকচিত্ৰ। ইয়াৰ ভিতৰত সকলে পূজা পাতল কৰি আছে। হাজাৰ হাজাৰ চাকি দেই। কিছুমান যিমান দেখাবলৈ পাৰিছোঁ চাব আৰু দেই, বেচা নাপাব আৰু। দেখিছে এইটো, দেখি পাইছে আপোনালোকে। এইদৰে এণ্টাৰটো ইয়াৰ পৰা আহিব আপোনালোকে যোনটো পূজা কৰে ৰাসৰ যোনটো ৰাস এয়া সত্ৰখন অলপ মই ধুনীয়াকৈ দেখাবলৈ চেষ্টা কৰিছোঁ। দেখিছে এয়া সত্ৰখন।
আশে পাশে থকা কিছুমান প্লেচ মই দেখাই দিছোঁ। পথাৰ দক্ষিণ পাত্ৰ সত্ৰৰ পৰা আমি ওলাই আহিলোঁ। যিমান পাৰিলোঁ আপোনালোকক মানে দেখাবলৈ চেষ্টা কৰিলোঁ আৰু নিজেও অলপ চালোঁ। কেনে লাগিছে কমেণ্টত ক'ব আপোনালোকে জনাব। ঠিক আছে বলক এতিয়া আমি দেখিলে এক্সিট ৰোড মানুহ এণ্টো এনেকৈ এক্সিটটো এনেকুৱা হৈ আছে পূৰা। অকল এতিয়া আমি আপোনাক যিমান পাৰিলোঁ কি দক্ষিণ পাত্ৰ সত্ৰখন দেখালোঁ আৰু ভিতৰত কি কি আছিলে মানে কি ভালকৈ দেখাব নোৱাৰিলে মই ক্ষমা পাৰিব আৰু নেক্সট টাইম যেতিয়া আহোঁ আপোনাক ভালদৰে দেখাবলৈ চেষ্টা কৰিম আৰু ইমানে আৰু মোৰ ভিডিঅ'টো ইমানে মই সমাপ্ত কৰিব বিচাৰিছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তো লাইক কমেণ্ট কৰিব আৰু মোৰ চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব আৰু